নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ এটি অন্য ভিডিঅ'লৈ। আশা কৰিছোঁ সকলো ভালেই আছে। আজি মই বনাব লৈছোঁ অতি সহজেৰে বনাব পৰা এটা চুইট ডিজাৰ্ট। তেনেহ'লে বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। শুনিছা? খাইছা? তাৰ কাৰণে মই প্ৰথমে পাত্ৰ এটা ল'লোঁ। তাত মই প্ৰথমে দিলোঁ গাখীৰ দিয়াৰ পিছত মই ইলাচি 3টা থেতালি দিছিলোঁ। ইলাচি পাউডাৰ থাকিলে বেছি ভাল হয়। আৰু মই দিলোঁ চেনি 2 চামুচ। চেনি 2 চামুচ দি লৈ এনেকৈ অলপ সময় লৰাই থাকিব লাগিব। আৰু গেছৰ ফ্লেমটো ল' কৰি থ'ব লাগিব, নহ'লে আকৌ গাখীৰখিনি ওপৰলৈ উঠি আহিব যে। সেইকাৰণে গেছৰ ফ্লেমটো ল' কৰি অলপ সময় এনেকৈ লৰাই থাকিব লাগিব। এইফালে আকৌ মই বাতি এটাতে গাখীৰ অলপ ল'লোঁ, কেঁচা গাখীৰ। তাত মই দিলোঁ 1 চামুচ কাষ্টাৰ্ড। সেইখিনি দি লৈ ভালকৈ কাষ্টাৰ্ডখিনি মিহলাই ল'লোঁ আৰু গাখীৰখিনিত সেই কাষ্টাৰ্ডখিনি ঢালি দিলোঁ। ঢালি দিয়াৰ পিছত অলপ সময় আকৌ এনেকৈ লৰাই থাকিব লাগিব, গেছৰ ফ্লেমটো ল' কৰি। চাওকচোন, যেতিয়ালৈকে গাখীৰখিনি অলপ ডাঠ হৈ নাযায় আৰু কাষ্টাৰ্ডৰ কেঁচা ভাৱটো নাযায়, তেতিয়ালৈকে কাষ্টাৰ্ডখিনি এনেকৈ অলপ সময় লৰাই থাকিব লাগিব। হৈ গ'ল গাখীৰখিনি। মই অলপ সময় ফ্ৰিজত থৈ দিলোঁ ঠাণ্ডা হ'বৰ কাৰণে। মই ব্ৰেড ল'লোঁ, ব্ৰেডৰ চাৰিও চাইডটো মই কাটি ল'ম। কাটি ল'লোঁ। কাটি লৈ মই মাজতে দুভাগ কৰি দিম ব্ৰেডখিনি। আপোনালোকে ইচ্ছা কৰিলে 4 ভাগো কৰিব পাৰে। মই দুভাগ কৰি ল'লোঁ। মই সকলো ব্ৰেডখিনি কাটি ল'লোঁ। এইফালে মই চেনি পিচি লৈছিলোঁ মিক্সিত, চেনি দিছোঁ। আৰু এইফালে মই পাউডাৰ গাখীৰটো দিছোঁ বাতিটোত যে দেখিছে, পাউডাৰ গাখীৰ। দিছোঁ মই কাষ্টাৰ্ড মিহলোৱা যিখিনি গাখীৰ আছিলে সেইখিনি দি দিলোঁ। আপোনালোকে কাষ্টাৰ্ড মিহলোৱা গাখীৰখিনিৰ বদলি ক্ৰীম থাকিলে ক্ৰীমো দিব পাৰে বা মালাই দিব পাৰে। মই যিহেতু অতি সহজেৰে বনাইছোঁ, সেইকাৰণে মই কাষ্টাৰ্ড মিহলোৱা গাখীৰখিনি দি দিলোঁ। দি লোৱাৰ পিছত চাওকচোন ক্ৰীমখিনি কিমান ভাল লাগিছে দেখিবলৈ। এইফালে আকৌ মই অলপ গাখীৰ লৈছোঁ। মই বাকীখিনি কৰিবলৈ বহি লৈছোঁ গোটেইখিনি কৰিবৰ কাৰণে। ক্ৰীমখিনি ৰেডি হৈ গ'ল, যিখিনি মই ব্ৰেডত লগাম। এতিয়া মই ক্ৰীমখিনি এনেকৈ লৈ লৈছোঁ আৰু ব্ৰেড পিচ লৈ ব্ৰেডত এনেকৈ মই ক্ৰীমখিনি প্ৰথমে লগাই ল'ম এপিচ ব্ৰেডত। চাওকচোন লগাই লৈছোঁ। আচলতে মই এইকণত ভিডিঅ' কৰাটো অকণ খেলি মেলি হ'ল, তাৰ কাৰণে মোক ক্ষমা কৰিব। মই এনেকৈ ব্ৰেডত লগাই লৈছোঁ ক্ৰীমখিনি। চাওকচোন এনেকৈ মই লগাই লৈ ওপৰত অন্য পিচ ব্ৰেড এনেকৈ মই দি দিম। দি দিয়াৰ পিছত লগাই দিয়াৰ পিছত ব্ৰেডডোখৰ অলপ সময় এই গাখীৰত মই এনেকৈ গাখীৰখিনি অলপ লগাই দিম। চাওক, অন্য পিছো মই ব্ৰেড এনেকৈ কৰিম। কৰি আকৌ গাখীৰত বেছি দেৰি নহয়, আকৌ গাখীৰত অলপ সময় তিয়াই গাখীৰকণ দি লগালগ উঠাই দিব লাগিব, নহ'লে এনেকৈ চামুচেৰেও গাখীৰ দি দিব পাৰে ব্ৰেডখিনিৰ ওপৰত। আজি আকৌ মোকে সহায় কৰিছে মোৰ ছোৱালীয়ে। চাওকচোন তাই ধুনীয়াকৈ গাখীৰখিনি ব্ৰেডৰ ওপৰত দি আছে। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো আজি প্ৰথমবাৰৰ বাবে চাইছে, তেনেহ'লে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আকৌ ছাইডতে থকা বেল আইকনটো টিপি দিব। তাই চব দি ল'লে গাখীৰখিনি ব্ৰেডত। দিয়াৰ পিছত মই অন্যখন প্লেট ল'লোঁ। সেই প্লেটখনত মই ব্ৰেডখিনি থৈ ল'লোঁ এপিচকৈ গাখীৰ দিয়া আৰু ক্ৰীম লগোৱা ব্ৰেডখিনি দি লোৱাৰ পিছত তাত ওপৰত যিখিনি মই কাষ্টাৰ্ড মিহলাই ঠাণ্ডা হ'ব দিছিলোঁ ফ্ৰিজত, সেই মই কাষ্টাৰ্ড মিহলোৱা গাখীৰখিনি ওপৰত মই এনেকৈ দি দিম। চাওকচোন দেখিবলৈও কিমান ধুনীয়া হৈছে নহয়নে? আৰু ওপৰত মই এলমণ্ড কেইটামান দি দিলোঁ। আপোনালোকেও কেতিয়াবা এনেকৈ খাবচোন, খাই বিৰাট ভাল লাগে। আজিলৈ আহিছোঁ, আকৌ পুনৰ লগ পাম অন্য এটি ভিডিঅ'ত। ধন্যবাদ। কেনেকুৱা লাগিছে? ধুনীয়া আছে।